বিকিৰণ ক্লাছেছলৈ স্বাগতম জনালো। আজি আমি পঞ্চম শ্ৰেণীৰ নতুন গণিত পঞ্চম ভাগৰ তৃতীয় চেপ্টাৰ কালি আৰু পৰিসীমাৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথমতে আমি কালিৰ বিষয়ে আলোচনা কৰি লওঁ। এতিয়া ইয়াতে তোমালোকক দুখন টেবুল দিয়া আছে। এখন হৈ গ'ল টেবুল ক আৰু এখন হৈ গ'ল খ। এতিয়া তোমালোকক যদি টেবুল দুখনৰ কালিৰ কথা সোধে তোমালোকে কোনখন টেবুলৰ কালি বেছি বুলি ক'বা? এতিয়া যদি তোমালোকে টেবুল দুখন লৈ চোৱা কোনখন টেবুলে বেছি ঠাই আগুৰি আছে বাৰু? ক টেবুলখনে বেছি ঠাই আগুৰি আছে নে খ টেবুলখনে বেছি ঠাই আগুৰি আছে? সেইটো আমি কেনেকৈ জানিম? এতিয়া তোমালোকৰ গণিতৰ কিতাপখন আমি দুইখন টেবুলতে থৈ যাম। যোনখন টেবুলতে বেছি কিতাপ ধৰিব সেইখন টেবুলৰে আগুৰি থকা ঠাইৰ পৰিমাণো বেছি হ'ব, হয় নে নহয়? যদি ক টেবুলখনত বেছি কিতাপ ধৰে তেতিয়া ক টেবুলখনে বেছি ঠাই আগুৰি থাকিব, আৰু যদি খ টেবুলখনত বেছি কিতাপ ধৰে তেতিয়া খ টেবুলখনে বেছি ঠাই আগুৰি থাকিব, হয়নে? এতিয়া আমি চাওঁ আহা কোনখন টেবুলত বেছি কিতাপ ধৰে। এতিয়া ক টেবুলত এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন, ছখন, সাতখন, আঠখন, নখন, দহখন। তেতিয়াহ'লে ক টেবুলখনত কিমান কিতাপ ধৰিলে? 10খন কিতাপ ধৰিলে। এতিয়া আহা আমি খ টেবুলখনত চাওঁ। খ টেবুলখনত এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন, ছখন, সাতখন, আঠখন। তেতিয়াহ'লে খ টেবুলখনত কিমান কিতাপ ধৰিলে? 8খন। আৰু ক টেবুলখনত কিমান কিতাপ ধৰিলে? 10খন। তেতিয়াহ'লে দুইখন টেবুলৰ ভিতৰত কোনখন টেবুলে বেছি ঠাই আগুৰি আছে? ক টেবুলখনে। ক টেবুলখনে 10খন কিতাপ ধৰিছে, গতিকে ক টেবুলৰ কালিও বেছি হ'ব খ টেবুলৰ তুলনাত। এতিয়া কালি কি হয়? আগুৰি থকা ঠাইকে আমি কালি বুলি বুজিম। এতিয়া ক টেবুলখনৰ কালি তেতিয়াহ'লে খ টেবুলখনৰ কালিতকৈ বেছি হ'ব। আৰু ক টেবুলখনৰ কালি কিমান হ'ব? 10খন গণিতৰ কিতাপৰ কালিৰ সৈতে সমান হ'ব। আৰু খ টেবুলখনৰ কালি কিমান হ'ব? খ টেবুলখনৰ কালি হ'ব 8খন গণিতৰ কিতাপৰ কালিৰ সৈতে সমান। অৰ্থাৎ যোনখন টেবুলে বেছি ঠাই আগুৰি থাকিব সেই টেবুলখনৰে কালি বেছি হ'ব। এতিয়া ইয়াতে তোমালোকক দুটা চিত্ৰ দিয়া আছে, ক আৰু খ। এতিয়া কোনটো চিত্ৰই বেছি ঠাই আগুৰি আছে তোমালোকে ক'ব পাৰিবানে? ক চিত্ৰটোৱে বেছি ঠাই আগুৰি আছে নে খ চিত্ৰটোৱে বেছি ঠাই আগুৰি আছে? এইটো এতিয়া আমি কেনেকৈ উলিয়াম? ইয়াৰ আগতে যেতিয়া তোমালোকক দুখন টেবুল দিয়া হৈছিলে আৰু কোনখন টেবুলে বেছি ঠাই আগুৰি আছে সেইটো সোধা হৈছিলে, তাত আমি গণিতৰ কিতাপৰ সহায়ত আমি কোনখন টেবুলে বেছি ঠাই আগুৰি আছিলে সেইটো উলিয়াইছিলোঁ। এতিয়া ইয়াতো তোমালোকে আগৰ দৰে গণিতৰ কিতাপ বহুৱাই তোমালোকে কোনটো চিত্ৰই বেছি ঠাই আগুৰি আছে তাক উলিয়াব পাৰি। যেনেকৈ ধৰা ক চিত্ৰটোত কিমানখন গণিতৰ কিতাপ ধৰিব এনেকৈ আমি গৈ থাকিম, আৰু খ চিত্ৰটোত তেনেকৈ কিমানখন কিতাপ ধৰিব। যোনটো চিত্ৰতে বেছি কিতাপ ধৰিব সেই চিত্ৰটোৱে বেছি ঠাই আগুৰি থাকিব, হয়নে? কিন্তু বাৰে প্ৰতি আমি গণিতৰ কিতাপৰ সহায় লৈ থাকিব নোৱাৰোঁ, বা কেতিয়াবা গণিতৰ কিতাপতকৈ চিত্ৰটো সৰু হ'ব পাৰে, হয়নে? এইবাৰ আমি গণিতৰ কিতাপৰ সহায় নলওঁ। এইবাৰ আমি বৰ্গ কাগজ ব্যৱহাৰ কৰি কোনটো চিত্ৰই বেছি ঠাই আগুৰি আছে সেইটো আমি নিৰ্ণয় কৰিম। এতিয়া বৰ্গ কাগজ কি হয়? বৰ্গ কাগজত কিছুমান এনেকুৱা সৰু সৰু বৰ্গ থাকে আৰু এই প্ৰতিটো বৰ্গ সমান। ইয়াৰে এটা সৰু বৰ্গাকৃতি টুকুৰা এটাৰ কালি হ'ব কিমান? 1 বৰ্গ একক। এতিয়া আমি চাম ক চিত্ৰটোৱে বৰ্গ কাগজখনৰ কেইটা বৰ্গ আগুৰি আছে আৰু খ চিত্ৰটোৱে বৰ্গ কাগজখনৰ কেইটা বৰ্গ আগুৰি আছে, আৰু যোনটো চিত্ৰই বেছি বৰ্গ আগুৰি থাকিব সেই চিত্ৰটোৰ কালি বেছি হ'ব। এতিয়া আমি হিচাপ কৰোঁ আহা। এতিয়া ক চিত্ৰটোত 1 2 3 4 5 6 7 8 9 10, ইয়াত এক শাৰীত 10টা বৰ্গ আছে, গতিকে দুশাৰীত থাকিব 20টা বৰ্গ, তিনি শাৰীত থাকিব 30টা বৰ্গ, আৰু চাৰি শাৰীত থাকিব 40টা বৰ্গ। গতিকে ক চিত্ৰটোৱে 40টা বৰ্গ আগুৰি থাকিব। এতিয়া খ চিত্ৰটো চাওঁ, ইয়াত কেইটা বৰ্গ আগুৰি আছে? 1 2 3 4 5 6 7 8, গতিকে ইয়াত হ'ব 8টা, এক শাৰীত 8টা, দুশাৰীত হ'ব 8 2 16,
তিনি শাৰীত 8 3 গুণ 24 4 শাৰীত 8 4 গুণ 32 5 শাৰীত 8 5 গুণ 40 6 শাৰীত 8 6 গুণ 48 7 শাৰীত 8 7 গুণ 56 আৰু 8 শাৰীত কিমান হ'ব 8 8 গুণ 64 তেতিয়া হলে খ চিত্ৰটোৱে কিমানটা বৰ্গ আগুৰি আছে 64টা 64টা আৰু ক চিত্ৰটোৱে 40টা এতিয়া কোনটো চিত্ৰই বেছি বৰ্গ আগুৰি আছে খ চিত্ৰটোৱে বেছি বৰ্গ আগুৰি আছে গতিকে খ চিত্ৰটোৰ আগুৰি থকা অঞ্চলটো বেছি হ'ব অৰ্থাৎ খ চিত্ৰটোৰ কালি বেছি হ'ব তোমালোকে বুজি পাইছানে এনেদৰে আমি বৰ্গ কাগজৰ সহায়ত বিভিন্ন আকৃতিৰ কালি উলিয়াব পাৰোঁ এতিয়া আহা আমি কালি বা ক্ষেত্ৰফল তুলনা কৰোঁ ইয়াতে তিনিটা চিত্ৰ দিয়া আছে A B আৰু C এই তিনিটা চিত্ৰৰ কালি বা ক্ষেত্ৰফল আমি তুলনা কৰিম এতিয়া তাৰ আগতে তোমালোকে এটা কথা জানি লোৱা এই বৰ্গ কাগজখন সৰু সৰু বৰ্গাকৃতিৰ টুকুৰা লগ লাগি হৈছে এতিয়া ইয়াৰে সৰু বৰ্গাকৃতিৰ টুকুৰা এটাৰ কালি কিমান হ'ব বাৰু এতিয়া যদি ইয়াৰ দিশ 1 একক হয় প্ৰস্থ 1 একক হয় তেতিয়া কালি হ'ব 1 বৰ্গ একক যদি আমি এককটো সেন্টিমিটাৰ হিচাপে ধৰো যদি এই সৰু বৰ্গটোকে আমি এফালে ডাঙৰকে চাওঁ ইয়াৰে দিশটো যদি 1 সেন্টিমিটাৰ হয় আৰু যদি প্ৰস্থটো 1 সেন্টিমিটাৰ হয় তেতিয়া হলে ইয়াৰ কালি কিমান হ'ব 1 বৰ্গ সেন্টিমিটাৰ ইয়াৰ কালি বা ক্ষেত্ৰফল কিমান হ'ব 1 বৰ্গ সেন্টিমিটাৰ কথাটো বুজি পাইছানে যদি এটো মিটাৰত থাকে যদি এটা ক্ষুদ্ৰ বৰ্গৰ প্ৰতিটো বাহুৰ মাপ 1 মিটাৰ থাকে তেতিয়া হলে এই ক্ষুদ্ৰ বৰ্গটোৰ কালি কিমান হ'ব 1 বৰ্গ মিটাৰ যেহেতু ইয়াতে 1 সেন্টিমিটাৰ আছে ইয়াত বৰ্গ বুলি ক'লে আমি কি বুজো ইয়াৰ দিশ প্ৰস্থ সমান হয় গতিকে যদি এটা ক্ষুদ্ৰ বৰ্গ আৰু ইয়াৰ প্ৰতিটো বাহুৰ দিশ 1 সেন্টিমিটাৰ হয় তেতিয়া হলে ইয়াৰ কালি কিমান হ'ব 1 বৰ্গ সেন্টিমিটাৰ হ'ব তোমালোকে কথাটো মন ৰাখিবা এতিয়া আমি কিছুমান প্ৰশ্ন কৰিম চিত্ৰ A কিমানটা বৰ্গৰ ঘৰ আগুৰি আছে চিত্ৰ A কিমানটা বৰ্গৰ ঘৰ আগুৰি আছে 1 2 3 4 5 6 7 8 9 এক শাৰীত 9টাকে আছে ইয়াতে কেই শাৰী আছে 2 শাৰী 3 শাৰী 4 শাৰী 9 4 গুণ 36 গতিকে A কিমানটা বৰ্গ আগুৰি আছে 36টা বৰ্গ আগুৰি আছে এতিয়া দ্বিতীয় প্ৰশ্নটো কি আছে চিত্ৰ B এ কিমানটা বৰ্গৰ ঘৰ আগুৰি আছে তে চিত্ৰ B ত কিমানটা বৰ্গৰ ঘৰ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আৰু কেই শাৰী আছে 1 2 3 4 5 6 গতিকে 7 6 গুণ 42 গতিকে B এ আগুৰি থকা বৰ্গৰ সংখ্যা হৈ যাব 42 এতিয়া তৃতীয় প্ৰশ্নটো হৈ গ'ল চিত্ৰ C এ কিমানটা বৰ্গ আগুৰি আছে এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু 3 শাৰী আছে নিষুধং 42 গতিকে C এ আগুৰি থকা বৰ্গৰ সংখ্যা হৈ যাব 42 এতিয়া 4 নম্বৰ প্ৰশ্নটো কি আছে কোনটো চিত্ৰই বৰ্গ কাগজৰ বেছি বৰ্গৰ ঘৰ আগুৰি আছে এতিয়া কোনটো চিত্ৰই বেছি বৰ্গৰ ঘৰ আগুৰি আছে ইয়াতে B আৰু C সমান বৰ্গৰ ঘৰ আগুৰি আছে হয়নে এতিয়া A আগুৰি আছে 36 ঘৰ A 36টা বৰ্গ আগুৰি আছে B এ 42টা বৰ্গ ঘৰ আগুৰি আছে আৰু C এ 42টা বৰ্গ ঘৰ আগুৰি আছে গতিকে কোনটো চিত্ৰৰ বৰ্গ কাগজৰ বেছি ঘৰ আগুৰি আছে ইয়াতে B আৰু C দুইটাই বেছিকৈ আগুৰি আছে গতিকে উত্তৰটো হৈ যাব B আৰু C এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নটো চাম কোনটো চিত্ৰৰ কালি কম এতিয়া কোনটো চিত্ৰৰ কালি কম হ'ব A ৰ হৈ গ'ল 36 B ৰ হৈ গ'ল 42 আৰু C ৰ হৈ গ'ল 42 গতিকে কোনটো চিত্ৰৰ কালি কম হৈ যাব
ইয়াতে A চিত্ৰটোৰ কালি কম হৈ যাব এতিয়া চিত্ৰ A তকৈ চিত্ৰ B কালিৰ কিমান বৰ্গঘৰ বেছি চিত্ৰ A ৰ হৈ গ'ল 36 চিত্ৰ B ৰ হৈ গ'ল 42 গতিকে A তকৈ B ৰ কালি কিমান বৰ্গঘৰ বেছি হ'ব হেতু উলিয়াবলৈ আমি কি কৰিব লাগিব 42 ৰ পৰা 36 টো বিয়োগ কৰিব লাগিব তে বিয়োগ কেনেকৈ কৰিম ইয়াত 2 আছে ইয়াত 6 আছে গতিকে 2 ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰো এক এটা ধাৰলৈ লম এক এটা ধাৰলৈ ললে ইয়াতে হৈ যাব 12 12 ৰ পৰা 6 গলে থাকিল 6 আৰু ইয়াতে এক এটা ধাৰলৈ লৈ যোৱাৰ কাৰণে ইয়াতে হৈ গল 3 গতিকে এটো শূন্যই হ'ব গতিকে ইয়াতে আমি কিমান পাম 6 পাম গতিকে A তকৈ B ৰ কালি কিমান বৰ্গঘৰ বেছি হ'ব 6 বৰ্গঘৰ বেছি হ'ব এতিয়া কি সুধিছে প্ৰশ্নটোত প্ৰতিটো ক্ষুদ্ৰ বৰ্গঘৰৰ কালি 1 বৰ্গ সেন্টিমিটাৰ হলে চিত্ৰ A ৰ কালি কিমান হ'ব ইয়াৰে প্ৰতিটো ক্ষুদ্ৰ বৰ্গঘৰৰ কালি যদি 1 বৰ্গ সেন্টিমিটাৰ হয় তেতিয়া হলে A ৰ কালি কিমান হ'ব এত কিমানটা বৰ্গঘৰ আছিল টোটাল 36টা বৰ্গঘৰ আছিল 36টা আছিল গতিকে এটা বৰ্গঘৰ সৰু বৰ্গঘৰৰ কালি যদি 1 বৰ্গ সেন্টিমিটাৰ হয় তেতিয়া 36টা বৰ্গঘৰৰ কালি কিমান হ'ব 36 বৰ্গ সেন্টিমিটাৰ 36 বৰ্গ সেন্টিমিটাৰ তোমালোকে বুজি পাইছা চাগে নেক্সট প্ৰশ্নটো কি সুধিছে চিত্ৰ B ৰ কালি কিমান হ'ব এতিয়া চিত্ৰ B ৰ মুঠ বৰ্গঘৰৰ সংখ্যা কিমান আছিল 42 গতিকে এটা বৰ্গৰ কালি যদি 1 বৰ্গ সেন্টিমিটাৰ হয় 42টা বৰ্গৰ কালি কিমান হ'ব 42 বৰ্গ সেন্টিমিটাৰ 42 বৰ্গ সেন্টিমিটাৰ এতিয়া চিত্ৰ C ৰ কালি কিমান হ'ব চিত্ৰ C টো 42টা বৰ্গঘৰ আমি পাইছিলো গতিকে চিত্ৰ C ৰ কালি হৈ যাব 42 বৰ্গ সেন্টিমিটাৰ যদি এটা বৰ্গৰ কালি 1 বৰ্গ সেন্টিমিটাৰ হয় তেতিয়া 42টা বৰ্গৰ কালি 42 বৰ্গ সেন্টিমিটাৰ হ'ব তোমালোকে এতিয়া বৰ্গ কাগজৰ সহায়ত বিভিন্ন আকৃতিৰ কালি উলিয়াব পাৰিবা বুলি মই ভাবিছো এতিয়া আহা আমি এই আয়তটোৰ কালি উলিয়াও এতিয়া এই আয়তটোৰ এটা ক্ষুদ্ৰ বৰ্গ এটা সৰু বৰ্গৰ কালি হৈ যাব 1 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ প্ৰতিটো বাহুৰ দিশ 1 সেন্টিমিটাৰ হেতু কাৰণে ইয়াৰ ক্ষুদ্ৰ বৰ্গটোৰ কালি হৈ যাব 1 বৰ্গ সেন্টিমিটাৰ তেতিয়া হলে এই আয়তটোৰ কালি কিমান হ'ব তোমালোকে উলিয়াব পাৰিবানে এতিয়া আমি হিসাব কৰিব লাগিব ইয়াতে কিমানটা সৰু বৰ্গ আছে ক্ষুদ্ৰ বৰ্গ কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 তেতিয়া ইয়াতে 15টা ক্ষুদ্ৰ বৰ্গ আছে আৰু এই আয়তটোৰ কালি হৈ যাব 15 বৰ্গ সেন্টিমিটাৰ এতিয়া এবাৰ মন কৰা যে আয়তটোৰ দিশ কিমান হ'ব এতিয়া এই বাহুটোৰ দিশ 1 সেন্টিমিটাৰ এইটো বাহু যোগ কৰিলে 2 সেন্টিমিটাৰ হ'ব এইখিনিলৈকে হৈ যাব 3 সেন্টিমিটাৰ এইখিনিলৈকে হৈ যাব 4 সেন্টিমিটাৰ আৰু তাৰ লগত এই 1 সেন্টিমিটাৰ যোগ কৰিলে হৈ যাব 5 সেন্টিমিটাৰ তেতিয়া হলে এই আয়তটোৰ দিশ কিমান হ'ব আয়তটোৰ দিশ হৈ যাব 5 সেন্টিমিটাৰ আৰু প্ৰস্থ হ'ব কিমান ইয়াৰ পৰা ইয়ালে 1 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালে 2 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ যোগ কৰিলে 3 সেন্টিমিটাৰ আয়তটোৰ প্ৰস্থ হৈ যাব 3 সেন্টিমিটাৰ এতিয়া আমি যদি আয়তৰ দিশ আৰু আয়তৰ প্ৰস্থ পূৰণ কৰোঁ তেতিয়াও আমি কালি পাম হয়নে এতিয়া 3 লগত যদি 5 পূৰণ কৰা তেতিয়া কিমান পাবা 15 3 লগত 5 পূৰণ কৰিলে 15 আৰু আমি এটাকে হিসাব কৰিও আমি পাইছিলো 15 বৰ্গ সেন্টিমিটাৰ তেতিয়া হলে আয়তৰ কালি যদি তোমালোকক এতিয়া উলিয়াব লগিয়া হয় তেতিয়া হলে আয়তৰ কালি কি হ'ব দিশ পূৰণ প্ৰস্থ
এতিয়া যদি তোমালোকক এনেদৰে ক্ষুদ্ৰ বৰ্গ আঁকি নিদিয়ে, তোমাক যদি দিশ আৰু প্ৰস্থ দিয়া থাকে, তেতিয়া তোমালোকে আয়তৰ কালি উলিয়াব পাৰিবানে? নিশ্চয় পাৰিবা। তেনেকৈ ইয়াতে আয়তৰ দিশ হৈ গ'ল 5 সেণ্টিমিটাৰ, প্ৰস্থ হৈ গ'ল 3 সেণ্টিমিটাৰ। গতিকে আমি কেনেকৈ উলিয়ালো কালিটো? 5ৰ লগত 3 পূৰণ কৰিলো, 15 বৰ্গ সেণ্টিমিটাৰ হৈ যাব আয়তৰ কালি। আৰু ক্ষুদ্ৰ বৰ্গ যদি দিয়া থাকে তেতিয়া আমি 1 2 এনেকৈ হিচাপ কৰিও আমি 15 পাইছো, হয়নে? এতিয়া আহা আমি এই আয়তকেইটাৰ কালি উলিয়াও। ইয়াতে এতিয়া আয়তটোৰ দিশ আৰু প্ৰস্থ দিয়া আছে। ইয়াতে বৰ্গ কাগজ দিয়া নাই। আমি ক্ষুদ্ৰ বৰ্গৰ জৰিয়তে আমি আয়তৰ কালি এতিয়া উলিয়াব নোৱাৰিম। আমি এতিয়া দিশ আৰু প্ৰস্থৰ সহায় উলিয়াম। এতিয়া দিশ দিয়া আছে 10 সেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 5 সেণ্টিমিটাৰ। তেতিয়া আয়তৰ কালি কিমান হ'ব? দিশ পূৰণ প্ৰস্থ 10 পূৰণ 5 কিমান হ'ব? 50। তেতিয়া আয়তৰ কালি হৈ যাব 50 বৰ্গ সেণ্টিমিটাৰ। আয়তৰ কালি কিমান হ'ব? আয়তৰ কালি হৈ যাব 50 বৰ্গ সেণ্টিমিটাৰ। ঠিক তেনেদৰে ইয়াতে দিয়া আছে প্ৰস্থ হৈ যাব 7 সেণ্টিমিটাৰ, দিশটো হৈ গ'ল 15 সেণ্টিমিটাৰ। তেতিয়া আয়তৰ কালিটো কেনেকৈ উলিয়াব পাৰিম? যে দিশ আৰু প্ৰস্থ পূৰণ কৰিব লাগিব। এতিয়া 7 15 কিমান হ'ব? 105। গতিকে 7 15 পূৰণ কৰিলে 105। গতিকে হৈ যাব 105 বৰ্গ সেণ্টিমিটাৰ। আৰু এইটো আয়তৰ কালি কিমান হ'ব? ইয়াতে দিয়া আছে 6 সেণ্টিমিটাৰ আৰু 9 সেণ্টিমিটাৰ। দিশ আৰু প্ৰস্থ 6 সেণ্টিমিটাৰ আৰু 9 সেণ্টিমিটাৰ। তেতিয়া কালি হৈ যাব 6 9 গুণ 54। তেতিয়া ইয়াৰ কালি কিমান হ'ব? 54 বৰ্গ সেণ্টিমিটাৰ। তেতিয়া এটাত পালো আমি 50 বৰ্গ সেণ্টিমিটাৰ, এইটোৰ কালি পালো আমি 54 বৰ্গ সেণ্টিমিটাৰ, আৰু এইটোৰ কালি পালো আমি 105 বৰ্গ সেণ্টিমিটাৰ। তোমালোকে এতিয়া আয়তৰ দিশ আৰু প্ৰস্থ দিয়া থাকিলে তোমালোকে আয়তৰ কালি উলিয়াব পাৰিবা। এতিয়া চাওঁ বৰ্গৰ ক্ষেত্ৰফল কেনেকৈ উলিয়াম। বৰ্গৰ ক্ষেত্ৰফল কেনেকৈ উলিয়াম? এতিয়া এই বৰ্গটোৰ ক্ষেত্ৰফল উলিয়াবলৈ হ'লে আমি যদি ইয়াৰ ক্ষুদ্ৰ বৰ্গবিলাক চাওঁ, যে প্ৰতিটো ক্ষুদ্ৰ বৰ্গৰ কালি যদি 1 বৰ্গ সেণ্টিমিটাৰ হয়, অৰ্থাৎ ইয়াৰ দিশ প্ৰতিটো বাহুৰ মাপ 1 সেণ্টিমিটাৰ হয়, তেতিয়াহ'লে ইয়াৰ ক্ষেত্ৰফল হৈ যাব বা কালি হৈ যাব 1 বৰ্গ সেণ্টিমিটাৰ। তেতিয়াহ'লে এই বৰ্গটোৰ কালি কিমান হ'ব? এই ডাঙৰ বৰ্গটোৰ কালি কিমান হৈ যাব? এতিয়া আমি হিচাপ কৰিম ইয়াতে ক্ষুদ্ৰ বৰ্গ কিমান আছে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। ইয়াতে টোটেল 16টা বৰ্গ আছে। তেতিয়া ইয়াৰ কালি হৈ যাব 16 বৰ্গ সেণ্টিমিটাৰ। ইয়াৰ কালি হৈ যাব 16 বৰ্গ সেণ্টিমিটাৰ। আৰু আমি যদি এতিয়া ইয়াৰ দিশটো উলিয়াও, আমি যদি ইয়াৰ এই বাহুটোৰ মাপ উলিয়াও, ডাঙৰ বৰ্গটোৰ ক্ষেত্ৰত এই বাহুটোৰ মাপ উলিয়াও, তেতিয়াহ'লে কিমান হ'ব? ইয়াৰ পৰা ইয়ালে কিমান হ'ব? 1 সেণ্টিমিটাৰ। ইয়াৰ পৰা ইয়ালে 1 সেণ্টিমিটাৰ, ইয়াৰ পৰা ইয়ালে 1 সেণ্টিমিটাৰ, ইয়াৰ পৰা ইয়ালে টোটেল হৈ যাব 4 সেণ্টিমিটাৰ। 4 সেণ্টিমিটাৰ। আৰু এইফালেও হৈ যাব 1 2 3 4 সেণ্টিমিটাৰ। আৰু আমি ইয়াতে যদি 4 পূৰণ কৰি দিওঁ, তেতিয়া কিমান পাম? 4 4 গুণ 16। এতিয়া হৈ যাব 16 বৰ্গ সেণ্টিমিটাৰ। 16 বৰ্গ সেণ্টিমিটাৰ। তেতিয়া বৰ্গৰ ক্ষেত্ৰটো আমি কেনেকৈ উলিয়াব পাৰোঁ? বৰ্গৰ ক্ষেত্ৰটো যে ইয়াৰ বৰ্গত যিহেতু দিশ আৰু প্ৰস্থ সমান থাকে, বৰ্গত যিহেতু দিশ আৰু প্ৰস্থ সমান থাকে, ইয়াৰ প্ৰতিটোৰ বাহুৰ মাপ সমানেই হয়। অৰ্থাৎ আমি এটা বাহু মাপটো গম পালে আমি বৰ্গৰ কালি উলিয়াব পাৰিম। এটা বাহুৰ মাপ যদি 4 সেণ্টিমিটাৰ হয়, তেতিয়াহ'লে বৰ্গৰ কালি কিমান হ'ব? 4 পূৰণ 4 সমান 16। 4 পূৰণ 4 সমান 16 বৰ্গ সেণ্টিমিটাৰ। এতিয়া তোমালোকক যদি বৰ্গ দিয়া থাকে, তাত যদি দিশ আৰু প্ৰস্থহে দিয়া থাকে, বৰ্গ কাগজ নাথাকে, অৰ্থাৎ সৰু ক্ষুদ্ৰ বৰ্গ নাথাকে, তেতিয়া আমি কেনেকৈ তাৰ কালি উলিয়াম? যে এতিয়া এই আমি সৰু বৰ্গটো যদি চাওঁ, ইয়াতে 5 সেণ্টিমিটাৰ দিয়া আছে,
বৰ্গটোৰ বাহুৰ মাপ কিমান দিয়া আছে 5 সেন্টিমিটাৰ গতিকে বৰ্গটোৰ কালি কিমান হ'ব 5 পূৰণ 5 5 পূৰণ 5 কিমান হ'ব 25 বৰ্গ সেন্টিমিটাৰ তেতিয়াহ'লে ইয়াৰ কালি হৈ যাব 25 আৰু ইয়াতে আছে 10 মানে বাহুটোৰ মাপ 10 গতিকে 10 পূৰণ 10 সমান 10 গুণ 100 বৰ্গ সেন্টিমিটাৰ এতিয়া ডাঙৰ যোনটো বৰ্গ 10 সেন্টিমিটাৰ যাৰ বাহুৰ মাপ ইয়াৰ কালি হৈ যাব 100 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি আয়তৰ কালি দীঘাৰ প্ৰস্থ দিলে উলিয়াব পাৰিম আৰু বৰ্গৰ যদি কোনোবা এটা বাহুৰ মাপ দিয়া থাকে তেতিয়াহ'লে আমি বৰ্গৰ কালিও উলিয়াব পাৰিম এতিয়া আজিলে ইমানতে সামৰিছো আজি আমি কালি কি হয় বুজি পালো আয়তৰ ক্ষেত্ৰফল বা কালি কেনেকৈ উলিয়ায় বৰ্গৰ ক্ষেত্ৰফল বা কালি কেনেকৈ উলিয়ায় এই কথাখিনি জানিলো আমি নেক্সট ভিডিঅ'ত কালিৰ বিষয়ে আমি আৰু কিছু কথা জানিম আৰু পৰিসীমাৰ বিষয়েও জানিম আজিলৈ তোমালোকক ইমানতে এৰিছো ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু লগৰ সকলৰ লগত শ্বেয়াৰ কৰি দিবা ধন্যবাদ